Hi friends, welcome back to my channel. কি খবৰ আপোনালোকৰ আৰু লকডাউনত আছে আপোনালোকে কি কৰি আছে মই এনে আছো অলপ দেখাম বুলি ভাবিছো লকডাউনত কি কৰি আছো ঘৰতে আছে চাকে এনে বৰ হৈছে মাজত মই কিবা কিবি বনাইছো ছবি আঁকিছো নাচিছো গাইছো এইবিলাক এনে কিবা কৰি আছো আৰু ৱৰ্ডছ বনাইছো এইবিলাক মেছৰ কাঠি হয় যে এইবিলাক খালি মেছৰ কাঠি হৈ যে মই সেইবিলাক দি বনাইছো বেক কেমেৰা কৰি আপোনালোকক দেখাই আছো বি বনাই যোনকেইটা পাৰিছো সেয়াই বনাইছো এইকেইটাই বনাইছো আৰু বেছি নাই আৰু নাই আৰু যদি থাকিলে হয় ডাব্লিউ বনালো হয় এয়াই আছে এইকেইটাই বনাই আছো আপোনালোকক মই ছবিটো দেখাই দিয়ক মানে ৰ'ব মই ছবিটো ওলাই আছো মানে এই ছবিটো আজি মই আঁকিছিলোঁ সেটিং কৰিম বুলি ভাবিছোঁ সেটিং কৰা নাই আৰু কেইটামান আঁকিছোঁ দেখাই ৰ'ব এইটো কৃষ্ণৰ ৰাধা কালাৰ কৰিব আছে এইখন জাপি বিহু বতৰত আঁকিছিলোঁ এইটো বিহুৰ প্ৰতীক আৰু এয়া হোলীত আঁকিছিলোঁ মই আৰু ফ্ৰেণ্ডছ এইটো ছবি আঁকিলোঁ আপোনালোকে কেনেকুৱা পালে ছবিকেইটা চাই ক'ব মোক কমেণ্ট বক্সত ছবিটো চাই কেনেকুৱা পালে আৰু মই সেইটো ৰুমৰ পৰা এইটো ৰুমত আহি গ'লোঁ একেনে বেলেগ দেখিছে আৰু মোৰ জোলনা এখন বনাই দিছে আপোনালোকক দেখাম এতিয়া ৰাতি আছে এতিয়া নাজা বাহিৰত আছে কালি ৰাতিপুৱা দেখাম মই ৰাতিপুৱা ব্লগ কৰিম অলপমান আৰু এতিয়া বাজি 10টা এতিয়া আমি ভাত চাত খাম তাৰপিছত শুম ৰাতিপুৱা লগ পাই আছোঁ দিয়ক যেতিয়া মই জুলনা জ্বলিব যাওঁ তেতিয়া লগ পাই আছোঁ আৰু আপোনালোকক দেখাম আৰু গুড নাইট ৰাতি হ'ল এতিয়া শুৱক আপোনালোকে গুড নাইট গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু এতিয়া বাজিল 10টা আপোনালোকে ৰাতিয়ে লগ পাইছিলোঁ এতিয়া আপোনালোকক জুলনা দেখাব লগ এইখনে মোৰ জুলনা দেউতাই মোক বনাই দিছে এইখনে ফ্ৰেণ্ডছ আপোনালোকে দেখিছেই চাগে এইখন এনেকৈ জুলু দেখাই দিয়া নাই মোবাইলটো এনেকৈ কাষত আছে এনেকৈ জুলু পিছ এনেকৈ ঘূৰি লওঁ ঘূৰি কিনে আপোনালোক এনেকৈ পঢ়োঁ এনেকৈ জুলু ৰ'ব আপোনালোকক মই দেখাই আছোঁ ৰ'ব এতিয়া দেখাই আছোঁ ৰ'ব এনেকৈ বহোঁ এইটো ফ্ৰেণ্ডছ এইটো ময়ে আপোনালোকেও এনেকৈ ঘৰতে বনাই ল'ব জুলনা পাৰ্ক চাৰ্কত যাব নালাগে কৰোণা সময় দেউতা বা মাক বনাই দিব ক'ব এনেকৈ আপোনালোকে লাহে লাহে জুলি থাকিব আপোনালোকে বনাব দেই আৰু মই এনেকৈ বনাই লৈছোঁ মজা লাগে জুলি দেউতাই বনাই দিছে আপোনালোকেও বনাই ল'ব মজা আৰু ফ্ৰেণ্ডছ আপোনালোকক অলপ পিছতকৈ লগ পাই আছোঁ আৰু ফ্ৰেণ্ডছ এইখনে আছিল জুলনা এনেকৈ জুলু এতিয়া মই কেমেৰাটো হাতত লৈ দিছোঁ এনেকৈ মই জুলু মজা জুলনা আপোনালোকৰ ঘৰতে বনাই ল'ব কৈছোঁ আপোনালোকক সহজতে পাৰ্ক চাৰ্কত যাব এতিয়া কৰোণা সময় মই কৈছোঁ দেউতা তুমি ঘৰতে বনাই দিয়া পাৰ্ক চাৰ্ক যাব নালাগে ঘৰতে বাহিৰটো বন্ধ সকলো এনেকৈ জুলু এয়া আপোনালোকক জুলনা দেখালোঁ ইমান সুন্দৰ পৰিস্থিতি ন আজিকালি ইমান দেখাই নাপাওঁ বলক এতিয়া মই এনেই ৰাস্তাত অলপ দেখাই দিছোঁ আৰু ফ্ৰেণ্ডছ এইটো ভিডিঅ'ৰ পৰা আপোনালোকক মই বিদায় দিওঁ আৰু যদি এইটো ভিডিঅ' চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে থকা লগা বাটনটো ক্লিক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা টিঙা বেজেনটো ক্লিক কৰি দিব আৰু মই যেতিয়াই ভিডিঅ'টো তেতিয়া আপুনি পাই যায় আৰু
কিপ ৱাচিং বাই বাই লাভ ইউ আৰু এটা কথা কৈ দিওঁ আপোনালোকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু মাস্ক পিন্ধি থাকক আৰু এনেই ওলাই নাথাকক কিবা যদি কাম থাকে তেতিয়াহে ওলাব আৰু মোৰ ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা টিনিং কৰি দিব তেতিয়ালৈ বাই বাই আৰু ধুনীয়া ভিডিঅ' লৈ আহিম আৰু বাই বাই